ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা। সমগ্ৰ ৰাজ্যতে এতিয়া কৰোনাৰ গণ সংক্ৰমণ আৰম্ভ হৈ পৰিছে। হোজাই জিলাৰ লগতে জিলাখনৰ লামডিঙতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ ৰোগীৰ সংখ্যা। তাৰ লগতে ইতিমধ্যে দুজন কৰোনা আক্ৰান্ত ব্যক্তিৰ মৃত্যুও ঘটিছে। আজি হোজাই জিলাৰ লামডিঙৰ ঠাকুৰবাৰী নগৰৰ নিবাসী উমাৰাণী দে নামৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ মৃত্যু ঘটিছে। যোৱা ২৮ জুলাইত কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ৰোগীগৰাকী কৰোনা পজিটিভ পোৱাৰ পিছতে GMCHলৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি মহিলাগৰাকীৰ মৃত্যু ঘটে। পৰিয়ালৰ লোকে চৰকাৰ তথা GMCHৰ কৰ্তৃপক্ষৰ বিপক্ষে ক্ষোভ উজাৰি কয় যে তেখেতসকলে মাকক GMCHত অৱহেলা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে। বহুতো লোকে অভিযোগ তুলি কয় যে GMCHত তেওঁলোকৰ মাকক খোৱা খাদ্য দূৰৰে কথা এটুপি খোৱা পানীও যোগান নধৰিলে। তাৰোপৰি পৰিয়ালৰ লোকে অভিযোগ তুলিছে মাকে নিজ হাতে এগিলাচ পানী লৈ খাব নোৱাৰে তেনে এগৰাকী ৰোগীৰ ক্ষেত্ৰত এজনো এটেণ্ডেন্স চৰকাৰে নিদিলে। লগতে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ প্ৰশংসা কৰি কয় যে বিধায়কগৰাকীয়ে বহুতো সহায় পৰিয়ালটোলৈ আগবঢ়োৱাৰ বিপৰীতে তেখেতে তত্বাৱধানতে যোৱাকালি ৰোগীগৰাকীক ভেণ্টিলেশ্যনত ভৰ্তি কৰোৱাৰ বিপৰীতে আজি পুৱা মৃত্যুৰ খবৰো পৰিয়ালটোক শিলাদিত্য দেৱে যোগান ধৰিছে। তাৰোপৰি পৰিয়ালটোৱে GMCHৰ ১৩৫ নম্বৰৰ বিচনাত থকা মাতৃৰ কাষৰ ব্যক্তিৰ লগত হোৱা কথোপকথনৰ ভিত্তিতে অভিযোগ তুলিছে। GMCHত মৃত্যু হোৱা লামডিঙৰ দ্বিতীয়গৰাকী কৰোনা ৰোগীৰ পৰিয়ালৰ সৈতে ফোনত বাৰ্তালাপ GMCHত ভৰ্তি হৈ থকা আন এক কৰোনা ৰোগীগৰাকীয়ে জানিবলৈ দিছিল যে আচলতে GMCHত ৰোগীক ভালকৈ যত্ন নকৰে। GMCHৰ ফুপুলা স্বৰূপ উদঙাই দিলে ৰোগীয়ে। আমাৰ হাতত আহি পৰিছে এটা অডিঅ' ক্লিপ। হেল্ল' হেল্ল' দাদা, এই মই 134 বেডৰ যে পেচেণ্টটো আছে কেনেকৈ আছে এতিয়া? আজি কিবা চেলেঞ্জ একো দিছে নেকি? একো ব্যৱস্থা কৰা নাই? ৰাতি শুব দিব নহয়, খালি ঘেং 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 ঘেংকে কাৰোবাক বিচাৰি বিচাৰি। ভাত চাত খুৱাইছিলে নেকি? ভাত চাত পানী খুৱাইছিলে? কোনে খুৱাব? কোনো খোৱা নাই? নাই নাখাই আছো। এনে আছে মানে কোনো একো মানে টেবলেট চেবলেট একো কোনো দাবাই চাবাই মানে একো দিয়া নাই? কি ক'ব লাগে আপোনালোকক, এই মোবাইল দেখা মই নিজে কষ্ট কৰি আছো। এইটা আৰম্ভ দিলে ৰাতি ঠিক আছে, আমিতো পাৰ্মিশ্যন ওলাই লৈছো, কালি মৰ্ণিঙত যাবলৈ কৈছে। কালি আহিম মই হস্পিটেলত। এতিয়া কি কৰিব লাগে? তেতিয়া এই মুখেদি খালক মাতি আছে আপোনালোকৰ, পানী খাওঁ জল খাওঁ। কোনে অকল এইটোৱে দিব, কোনে নাপায়। শুই থাকে, একো কথা ক'ব নাজানে, নাম ক'ব নাজানে। দিলে খবৰ কিবা বকে, কাপোৰ চাপোৰ ওলাই যায় আহি যায়। ইমান আপোনালোকৰ আপোনালোকে কৈ আছে, আমি ইমান চেষ্টা কৰি আছো, যাবলৈ নিদিয়ে নহয়। এইটো ক'ভিড পেচেণ্টৰ ওচৰত কোনোবাই যাবলৈ নিদিয়ে, পাৰ্মিশ্যন দিয়ে। এইটো DC পাৰ্মিশ্যন লাগিব, চুপাৰিনটেণ্ডেণ্টৰ পাৰ্মিশ্যন লাগিব। এইটো পাৰ্মিশ্যন কাগজে পোৱা নাই। কত দিনে মানুহ আহি গুচি গ'ল, শুই আছে। আৰু নাৰ্ছে কৈছে যে এটেণ্ডেণ্ট লাগি ইমান চিৰিয়াছ নেকি, আমি কেনেকৈ নিশ্চয় নহয় আমি। ঠিক আছে, কালিতো মই আহি আছো, কালি মৰ্ণিঙত আহি আছো মই। ঠিক আছে, কালি ৰাতিপুৱাই আহিম। কালি আহিব মোৰ টোপনি নাই, খালি আশা পাতি আছে আৰু ভগৱান মানে কিবা কৈ থাকে মৰি মৰি আৰু আপোনালোকৰ নাম চাম কৰি কিনে এই পানী দিয়ে, জল দিয়ে, মোক দিয়ে, মোক কৰিলো, এইবিলাক মুঠি থাকে। অলপ বুজি পাওঁ। আচলতে কথাটো হ'ল আমিও হোম কোৱাৰেণ্টাইনত আছো নহয়, সেইকাৰণে ওলাব নিদিয়ে নহয়। আমাৰ ঘৰততো পুৰা বৰ্ড লগাই দিছে হোম কোৱাৰেণ্টাইনত ন, সেইকাৰণে ওলাবলৈ দিয়ে। সেইকাৰণে পাৰ্মিশ্যন ওলাবলৈ যিমান দিগদাৰ হৈ আছে, আমি ঘৰৰ পৰা ওলাবই নোৱাৰো যে ছাৰলৈ দিয়ে মানে থানাত গৈ পেলাই কথা পাতিম বা MLAৰ লগত কথা পাতিম। ঘৰৰ পৰা ওলাবই নোৱাৰো, ফোনত কথা পাতি আছো, সিহঁতে কৰি আছো কিবা কৰি আছো, আপোনাৰ পাৰ্মিশ্যনৰ ব্যৱস্থা কৰি আছো। সিহঁতে ফোনত কথা কয় নে মিছা কয় এইটোৰ ওপৰতে বেছ কৰি চুপচাপ বহি আছো আৰু কি কৰিম।
মই মিছা কোৱা নাই, মই ক'বলগীয়া নাই আপুনিতো মিছা কিলে ক'ব, আপোনাৰ কথাটো মই মিছা কথা কোৱা নাই, আপুনি কিনে মিছা কথা ক'ব, আপোনাৰ কিবা শাস্ত্ৰ আছে নেকি আপুনি মিছা কথা ক'ব, আপোনাৰতো একো শাস্ত্ৰ নাই। কিন্তু আপুনিতো ভাল কথাই কৈ আছে যে পেচেণ্টটো এনেকা দুখ পাই আছে, আপোনাৰ ওচৰত এটা মানুহ এনেকা কষ্ট পাই আছে, আপুনিতো ভাল কথাই কৈ আছে, সেইটো মই জানো। মানে আমিতো হোম কোৱাৰেণ্টাইন কৰি দিছে নহয় মোক, পেচেণ্টটো পজিটিভ পাইছে সেইকাৰণে মোৰ ঘৰৰ পৰা গোটেই মানুহ হোম কোৱাৰেণ্টাইন কৰি দিছে আজি 15-16। মোৰো 5টা পৰিয়াল গোটেই হোম কোৱাৰেণ্টাইন, মোৰ গাঁৱত আছে 5টা 4জন, মই ইয়াত মই ঘৰত নালাগা, মই অলপ চিৰিয়াছ, চুগাৰ মই থকা মানুহ, কিডনী চুগাৰ গোটেই বেয়া মোৰ। গম পাইছে, এই আৰু এই আটাফাৰী আছে, অলপ বিচাৰি আছে। আপোনাৰ ঘৰৰ পৰা কোনোবা আহিব পাৰিব নেকি, মানে এনেকা কৈছে? নাৰ্ছে যোৱাকালি মোক মাতে কৈছে ইমান চিৰিয়াছ আছে, আহিব লাগেতো আমি নোৱাৰো নহয়। মাতি আছে নামখন মাজে মাজে আছে, মাজে মাজে এই মাজে মাজে আছে একদম কাষতে মোৰ চপাৰতে টোপনি দিনত টোপনি আহে বোধহয়, ৰাতি চপাৰতে আটাক থাকে। শুনিছেনে? এই চিষ্টেম সপ্তাহ ৰাখি থাকিব। এইটোৱে কৈছে কালি চাওঁ, কালি কৈছে যে কালি 31 তাৰিখ আৰু 1 তাৰিখত খোলা আছে, গাড়ী যাব পাৰে, এক ডিষ্ট্ৰিক্টৰ গাড়ী আৰু এক ডিষ্ট্ৰিক্টত যাব পাৰিব, আৰু ইমান পাৰ্মিশ্যন কাগজো নালাগে, প্ৰব্লেম নকৰিব। গুৰুত্ব নাই। নাই আমি পুৰা গোটেই চেষ্টা কৰি আছো। আজি ঘৰত 10জন মানুহ, এজন দুজন উল্লেখ কথা, গোটেই 10জন মানুহ 12জন মানুহ আছে, হ'লেও মানে গোটেই কেইটা ফোনতে এইটো MLক, এইটো ডক্টৰক, এইটো কোনোবা RSSৰ লিডাৰক আমি কল কৰি পেলাই সুধি আছো সদায়। সিহঁতে কৈ আছে আমি চেষ্টা কৰি আছো, আপোনাৰ কাৰণে চেষ্টা কৰি আছো, আপোনাৰ লগতো ওলাব নোৱাৰিব, আমি চেষ্টা কৰি আছো। সিহঁতে সদায় চেষ্টা কৰি আছে নে মিছা মিছি আমাক মানে সান্তনা দি আছে, এইটোতো ক'ব নোৱাৰো। সেইকাৰণে আজি আমাৰ ঘৰৰ পুৰা ৰেপিড টেষ্ট হৈছে, টেষ্ট কৰি চব গোটেই কেইটা মানুহ নেগেটিভ ওলাইছে। তো সেইকাৰণে কালি মই ভাবি আছো, কালি মানে কথা পাতিছো, কালি মৰ্ণিঙত আমি ওলাই যাম। আপুনি কি হয়? এইটো মোৰ হেৰি কি হয়, আপুনি কি ক'ব, এইটো মানে মোৰ মানে মাৰ এইটো কি কয়, মোৰ দেউতাৰ মানে ডাঙৰ ভাইটিৰ বোৱাৰ হেৰি হয়। পানী খাব পোৱা নাই আজি 3 দিন ধৰি, যিবিলাক বস্তু দেখি চব টেবুল আহিলে দেখি বহি আছে। খাব মন কৰে কেতিয়াবা, কিন্তু খাব মন কৰে মানে সেই পেচেণ্টটো এনেকা নহয়, খাব মন কৰিলেও মানে তাক মানে খোৱাবলৈ বহুত টাইম লাগে, আস্তে আস্তে খায়, টাইম লাগে, 1 ঘণ্টা 1.5 ঘণ্টামান লাগে খোৱাবলৈ গ'লে। ইমান টেনচনে বহি থাকিব সিহঁতে। সেইকাৰণে আমি কালি যেনে তেনে কালি আহিম আপোনাৰ ওচৰত, মানে কথাটো হ'ল যে আমাৰ পেচেণ্টটো এতিয়া মানে কেনেকা আছে, এইটো ভালতো নাই সেইটো মই জানো, কিন্তু মানে কথাটো হ'ল আপোনাৰ পৰা জানিলেতো না তাৰ এতিয়া মানে সি এতিয়া জীয়াই আছে, এইটো শুনি পেলাই অলপ ঠিক আছে। কালি মই যেনেকাই হওক মৰ্ণিঙত এম্বুলেঞ্চ লৈ পেলাই যেনেকাই হওক মই মৰ্ণিঙত ওলাই পেলাই যদি এজনক সোমাব দিয়ে তো 2-3জনক ওলাবলৈ আছো, যদি এজনক সোমাব দিয়ে তো এজনে এটেণ্ডেঞ্চ মানে এজনেই সোমাব, যদি গোটেই মানুহ সোমাব নিদিয়ে, 2জন আহিছে 3জন আহিছে সোমাব নাপাৰিব, এজনেই পাৰিব, তো এজনক সোমাই দিম, সোমাই পেলাই যি কথা ক'ব লাগে কথা কৰিব, আৰু কিবা যদি প্ৰব্লেম কৰে সিহঁতে কিবা প্ৰব্লেম ক্ৰিয়েট কৰিলে তেতিয়াহ'লে মই আৰু তাতে পুৰা ভেজাল লগাই দিম। সেইটোৱে এতিয়া ইয়াৰ পৰা নাম কি কাৰ পেচেণ্টটোৰ নাম উমা দে। ক'ব নাজানো, মই দিলে মই পাম নামটো। উমা দে, হ্যাঁ। ঠিক আছে দাদা। অভিযোগ অনুসৰি মৃত মহিলাগৰাকীক চিকিৎসক নাৰ্ছে সময়মতে ঔষধ যোগান ধৰাটো দূৰৰে কথা, এটুপি খোৱা পানী দিয়া হোৱা নাছিল বুলি টেলিফোনিক বাৰ্তাৰ অডিঅ' উল্লেখ কৰিছে ৰোগীয়ে। লামডিঙৰ পৰা সুস্মিতা দেৱ ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম লাইভ আছাম।